आग लगा देंगे। आग लगा देंगे। क्लार्जी बेपी लॉन्ग लिव, क्लार्जी बेपी लॉन्ग लिव। আৰু ইতিমধ্যে ক্লাৰ্জি বেপীক লৈ ৰেলী আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীসকলে এই ৰেলীত অংশগ্ৰহণ কৰিছিলে। বাই বাই, এয়া বাই বাই দিছে। মই অকণমান ইয়াত লগাই এনেকে দেখুৱাই দিওঁ, এইটো উইনাৰ হয়। অলপ এনেকে লগাই দেখুৱাই দিওঁ, মানে এইটো গুৱাহাটীত পাইছিলে। এইটো হ'ল যোৰহাটৰ, ये गुवाहाटी का। हाँ, दो लगा दो। ये गुवाहाटी का और ये जो आप तुम पहना है ये कहाँ का? ये जोरहाट। ये जोरहाट और ये गुवाहाटी का। दो इधर दिखा रहा हूँ, बहुत सारा ट्रॉफी है पीछे। और एक ट्रॉफी ले लीजिए हाथ में। एने धৰণৰ আচলতে বহু কেইটা ট্ৰফি চাওক। এইগৰাকী হল গৌতম, এই গৌতমৰ ছোৱালী হল ক্লাৰ্জি বেপী, লগতে গৌতমৰ আচলতে ক্লাৰ্জি বেপীৰ মাতৃ এয়া। ক্লাৰ্জি বেপীৰ এয়া মোৰ পিছফালে আপোনালোকে দেখা পাইছে, এইখনে হৈছে কণমানি ক্লাৰ্জি বেপী। ইতিমধ্যে ইণ্টাৰনেশ্যনেল পৰ্যায়ত সিলেকশ্যন হৈছে আৰু এই মুহূৰ্তত এক আনন্দমুখৰ পৰিৱেশ হুজাইৰ বেগাঁৱত। আৰু এয়া মই বৰবহাৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু এয়া কাৰ্বি জনগোষ্ঠীৰ যি গামোচা, সেই গামোচাখন ইতিমধ্যে তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে। অসমত ফাৰ্ষ্ট পজিশ্যনত যোৱাৰ পিছত কাৰ্বি আংলঙে তেওঁক আদৰোঁতে সময় গৈছে। তাৰপিছত আমি অলপ দেৰি হোৱাৰ কাৰণটো হ'ল সেইকাৰণে আজি তেওঁ গোৱালৈ ওলাই যোৱাৰ সময়তে আমি তেওঁক উল্লাহটো আৰু শুভেচ্ছাটো জনাইছো। बहुत अच्छा लग रहा है कि আৰু পিছে যাও। इस दुनिया का नाम रोशन करना चाहती हूँ मैं अभी। दुनिया का नाम रोशन करेगा। अच्छा अच्छा, तो और क्या बोलेगा? जो तुम्हारा जो रैली निकाल के आज तुमको गोवा भेजेंगे, उसके बाद तुम मुंबई जाएगा, कैसा फीलिंग्स हो रहा है? और थोड़ा दुखी हो रहा है। दुखी हो रहा है क्योंकि गाँव वाले को छोड़ के जा रहे हैं इसलिए। हाँ, এইগৰাকী চাওক ক্লাৰ্জি বেপী, লগত আন এগৰাকী সুন্দৰ কণমানি মইনা আছে। মইনা ক'ত গৈ আছে মইনাই ক'বও নোৱাৰে, কিন্তু মইনাৰ ভাল লাগিছে এই ৰেলীত অংশগ্ৰহণ কৰি। আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া চাওক, তেওঁ নাচি নাচি গৈছে। নাচা নাচা, তেওঁ নাচি নাচি গৈছে, কি ভাল লাগিছে। এক ভাল লগা পৰিৱেশ চাওক। ইণ্টাৰনেশ্যনেল পৰ্যায়ত ইতিমধ্যে সিলেকশ্যন হোৱাৰ পাছত এইদৰে এক আনন্দমুখৰ পৰিৱেশ। আৰু এয়া চাওক, ক্লাৰ্জি বেপী আজি খুব আনন্দ মনেৰে হাঁহিছে, তেওঁ লগতে নাচিছে। কেৱল খোজকাঢ়ি নহয়, লগতে বাইক, চাৰি চকা এনে ধৰণৰ সকলো মানুহ ওলাই আহিছে। তেওঁলোকে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে ক'ব লাগিব। ঠাই এনেদৰে ৰেলীৰ মাজেৰে ঠায়ে ঠায়ে এনেকৈ ক্লাৰ্জি বেপীক জনোৱা হৈছে শুভেচ্ছা। तुमको जब एंकर उधर में बोलेगा, एंकर जब बोलेगा कहाँ से आया, तुम कैसे बोलेगे हिंदी में? हिंदी में कैसे बोलेगा एंकर का साथ? मैं बातचीत कैसे आसाम करेंगे? गुजरात डिस्ट्रिक्ट से आई हूँ। हाँ, क्या करने के लिए आएगा बोलेगा? उसका मैं बाद क्या डांस करने और फैशन करने आई हूँ। फैशन करके क्या करेगा बोल के वो लोग मैं तुमको फैशन डिजाइनर बनूंगी। बनोगी ना? हाँ। अच्छा अच्छा। और तुम्हारा साथ कौन कौन जा रहा है? मेरी मम्मी, मेरे डैडी, मैं, मेरी छोटी बहन। और हम लोग गाँव वाले? ओ, हम लोगों को भूल गया अभी अभी। सारे गाँव वाले जा रहा है ना तुम्हारा साथ? पूरा एकदम गोवा में छोड़ के आएगा तुमको? सारा गाँव वाले जाएगा, गोवा में छोड़ के आएगा? हाँ सच में क्या? हाँ, सॉस में। उसके बाद गोवा से फिर मुंबई तक जाएगा हम लोग गाँव वाले। अभी निकले गया है ना हम लोग, सब एक साथ में जाएगा। अभी एक तो ट्रेन में उठेगा ना, पूरा एकदम मुंबई तक चला जाएगा हम दिमाग लोग। ही खराब हो गया है। तेरा दिमाग उसका दिमाग खराब हो गया बोल के। पहले कौन सा डिजाइन में फैशन शो करेगा गोवा में? फैशन बस पहले कार्बी का ड्रेस फैशन होगा। कार्बी का? जो ऐसा बनते हैं ना, जो पीबा में, अच्छा अच्छा। पीबा और पिन्नी और हाँ। उसके बाद वाम को। अच्छा अच्छा। वाम को बोलते हैं। और वाम को। और उसका बाद गोवा से जब मुंबई जाएगा तो क्या गाना में पहले नाचेंगे? यस, नाचेगा? हाँ, कोई भी गाना अभी तक सिलेक्शन नहीं हुआ है ना? नो। तो वो लोग गाना कौन सिलेक्शन करेगा उधर में, ना तुम अपने से सिलेक्शन गाने में नाचेंगे? मैम सिलेक्शन करेगी और मैं डांस। नेम सिलेक्शन करेगा मैं बाद साथी में? साथी जो भी गान में तुम डांस कर सकते है ना? हाँ। মানে সকলো গানত নাচিব পাৰে তেওঁ। গান আচলতে তেওঁলোকে সিলেকশ্যন কৰিব, তাৰ পাছত ক্লাৰ্জি বেপীয়ে নাচিব, তাৰ পাছত অসম হুজাইৰ নাম কঢ়িয়াই আনিব। ইতিমধ্যে আহি পাইছো প্ৰতিমা হামচেপি মেমৰিয়েল ইংলিছ মিডিয়াম স্কুল।
এই স্কুলখনৰ ছাত্ৰী আছিলে তেওঁলোকে শোভাযাত্ৰা ওলাবলৈ ইতিমধ্যে চাওক তেওঁলোকে হাতত বেনাৰ লৈ ইতিমধ্যে সাজু হৈছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া চাওক এই ক্লাৰ্জি বেপীয়ে পঢ়া এই বিদ্যালয়খনত আহি আমি উপস্থিত হৈছো তেওঁলোকে অংশগ্ৰহণ কৰিব ইতিমধ্যে এইগৰাকী ছাত্ৰী ক্লাছ 2 ছাত্ৰী এইগৰাকী ইতিমধ্যে ক্লাৰ্জি বেপীয়ে এই বিদ্যালয়খনত পঢ়ে ইংলিছ মিডিয়াম যি প্ৰতিমা হামচিপি ইংলিছ মিডিয়াম যি স্কুল এই স্কুলৰ পৰা আচলতে তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰিব এই ৰেলীৰ সহভাগী হ'ব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আচলতে বেয়াগাঁৱৰ পৰা প্ৰায় 800 মিটাৰ বাট অতিক্ৰম কৰাৰ পাছত ক্লাৰ্জি বেপীক ইয়াতে আদৰণি জনোৱা হৈছে বিদ্যালয়ত মই আপোনালোকক মোৰ কেমেৰা পাৰ্চন আহিব আপোনালোকক অকণমান আৰু এয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া মই আপোনালোকক যি ক্লাৰ্জি বেপীৰ যিখন স্কুল তেওঁ ইয়াতে পঢ়ি আছে ক্লাছ 2 শ্ৰেণীৰ ছাত্ৰী সেই ছাত্ৰীগৰাকীক ইতিমধ্যে এইখন স্কুলত আদৰণি জনোৱা হৈছে আৰু তেওঁক বিদ্যালয়ৰ ভিতৰলৈ লৈ যাব আচলতে এয়া তেওঁৰ মেডাম এইগৰাকী মেডামে ইতিমধ্যে তেওঁক আশীৰ্বাদ দিছে আন এগৰাকী মেডাম এই মেডামসকলে তেওঁক আচলতে পঢ়াই আছে তেওঁ মিঠাই খুৱাই আছে মিঠাই খুৱাই আশীৰ্বাদ দিব ফুলাম গামোচা দিব আৰু এয়া প্ৰতিমা হামচিপি মেমৰিয়েল ইনষ্টিটিউট তেওঁৰ আচলতে বাইদেউ এইগৰাকী বাইদেৱে এনেকৈ আচলতে তেওঁক মিঠাই খোৱা পৰিলক্ষিত হৈছে প্ৰতিমা হামচিপি ইংলিছত মই প্ৰিন্সিপালো আছে লগতে আমাৰ কেমেৰাত দেখি আছে আপোনালোকে এইগৰাকী ছাৰ প্ৰিন্সিপাল ছাৰ বহুত ভাল লাগিছে স্কুলৰ পৰা আপুনি পঢ়াই আছে নহয় জানো হয় বেগাঁৱৰ পৰা যিখন ৰেলী আহিছে ওলাই সেই ৰেলীত তেওঁলোকে সংযোগ হ'ব আৰু একেলগে এই ৰেলী যাত্ৰা আগুৱাই লৈ যাব আৰু ক্লাৰ্জি বেপীৰ বিদ্যালয়ৰ পৰা ইতিমধ্যে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে লগতে ক্লাৰ্জি বেপীৰ পিতৃ গৌতমক ইতিমধ্যে ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়া হৈছে এই ৰেলীত অংশগ্ৰহণ কৰা সমাজ সেৱকসকলক প্ৰতিমা হামচিপি ইংলিছ স্কুলৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে মোকো ফুলাম গামোচাৰে তেওঁলোকে আচলতে এনেদৰে আদৰিছে ক'ব লাগিব তেওঁলোককো ধন্যবাদ কাৰণ এইখন বিদ্যালয়ত পঢ়ি এই ছাত্ৰীগৰাকী আচলতে মুম্বাইলৈকে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁ যে আচলতে ভৰি দিব পাৰিছে খোজ দিব পাৰিছে আৰু প্ৰিন্সিপালক ক্লাৰ্জি বেপীয়ে খুদ নিজে সম্বৰ্ধনা জ্ঞাপন কৰিছে ভালে লাগিছে একদম ভাল লাগিছে আপুনি কিমান দিনৰ পৰা ক্লাৰ্জি বেপীক পাইছে মই আজি 4 বছৰৰ পৰা পাইছো আপোনালোকে পূৰ্বে ধাৰণা কৰিছে নেকি যে আপোনালোকৰ ছাত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি মডেলিং আৰু ডান্সিং ফেশ্বন দুইটাত যে ৰাষ্ট্ৰীয় পৰ্যায়ত চিলেকশ্যন হ'ব এনেধৰণৰ কল্পনা বিদ্যালয়ৰ আপোনালোকে এগৰাকী শিক্ষক হিচাপে কল্পনা কৰিছিলে নেকি নাই তেনেকাতো কৰা নাছিলো কিন্তু আমি জানো তাৰ টেলেণ্টটো আমি যেতিয়া UKGত পাইছিলে তেতিয়া তাৰ ডান্স কৰে স্কুলত পাৰ্টিচিপেট কৰে তাৰ পৰা বুজা গৈছে তাৰ পৰিৱেশ আৰু মোৰ সন্মুখত আপোনালোকে দেখা পাই আছে এইগৰাকী হৈছে ক্লাৰ্জি বেপী তেওঁৰ নাম কঢ়িয়াই আনিবলৈ গৈ আছে অসমৰ নাম কঢ়িয়াই আনিবলৈ গৈ আছে আমাৰ অসমৰ গৌৰৱ আমাৰ হুজাই জিলাৰ গৌৰৱ ক্লাৰ্জিৰ বেপী লং লিভ ক্লাৰ্জিৰ বেপী লং লিভ মোৰো মানে ভাল লাগিছে কাৰণ মোৰে গাঁৱৰ ছোৱালী ক্লাৰ্জি বেপী যাৰ বাবে ময়ো শ্লোগানত অংশগ্ৰহণ কৰিছো আৰু ভাল লাগিছে আমাৰ ক্লাৰ্জি বেপীয়ে হুজাইৰ নাম কঢ়িয়াই আনিব অসমৰ নাম কঢ়িয়াই আনিব ক্লাৰ্জি বেপী মুম্বাইৰ ষ্টেজ হিলাবলৈ গৈ আছে এইগৰাকী ক্লাৰ্জি বেপী মুম্বাইৰ ষ্টেজ হিলাব ইণ্টাৰনেশ্যনেল পৰ্যায়ত এইগৰাকী মুম্বাইৰ ষ্টেজ হিলাব ক্লাৰ্জি বেপীক ইতিমধ্যে তেওঁৰ গাঁৱৰ যিসকল পুৰুষ মহিলা সকলো ওলাই আহিছে তেওঁৰ শোভাযাত্ৰা সফল কৰি তুলিবলৈ পুৰুষ মহিলা কাৰ্বি আংলঙৰ পৰাও বিশিষ্ট ব্যক্তিসকল আহিছে তেওঁলোকৰ এই শোভাযাত্ৰা সফল কৰিবলৈ আৰু এয়া প্ৰিন্সিপাল ছাৰ খুদ নিজে হাতে তেওঁক ধৰি আচলতে আগুৱাই দিবলৈ এইদৰে ওলাই আহিছে আৰু ইতিমধ্যে বৰবহা আহি পাইছে প্ৰায় 1 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি ইতিমধ্যে বৰবহা আহি পাইছে ভাল লাগিছে कैसा लग रहा है अभी तुम्हारा अच्छा लग रहा है লগতে পিছফালে যি ৰেলী আছে মই আপোনালোকক দেখুৱাম এয়া হৈছে ক্লাৰ্জি বেপীৰ যি প্ৰতিমা হামচিপি ইংলিছ স্কুল প্ৰতিমা হামচিপিৰ ইংলিছ স্কুলৰ এই ছাত্ৰ ছাত্ৰীসকলে এই ৰেলীত অংশগ্ৰহণ কৰিছিলে ক্লাৰ্জি বেপীক আচলতে আগুৱাই দিছে 1 কিলোমিটাৰ যি বাট আছে সেই বাট আগুৱাই দিছে এইদৰে আচলতে কেনে লাগে कैसा लग रहा है तुम्हारा तुम बहुत अच्छा लग रहा है बहुत अच्छा तो उधर का जो एंकर है ना बहुत टैलेंट वाला एंकर है तुमको हिंदी में बहुत ज्यादा क्वेश्चन करेगा तुम मैं असम हुजाई डिस्ट्रिक्ट से आसाम हुजाई डिस्ट्रिक्ट से अच्छा साथ में कौन कौन आया बोले क्या बोलेगा मेरी मम्मी मेरे पापा मेरी छोटी बहन में अच्छा
डांस क्या करेंगे? स्टेज को आग लगा देंगे। आग लगा देंगे, आग लग जाएगा। मुंबई का जो स्टेज है, स्टेज आग लग जाएगा। कलारजी बेपी जो हमार हुजाइरपाड़ा गई আছে, हुजाइरपाड़ा যোৱা कलारजी बेपीয়ে जी मुंबई स्टेज हिलाई দিব, গোৱাৰ স্টেজ হিলাই দিব, আগ লগা দেগা। এগৰাকী कलारजी बेपी আন এটা টেলেন্ট আছে, তেওঁ হিন্দীত খলখলিয়াকে কথা পাতিব পাৰে। बहुत अच्छा लग रहा है हमें। हाँ, तुम उसको मिला है स्कूल में? हाँ, स्कूल में मिला है, वो बहुत अच्छी है। अच्छा, बहुत अच्छी है ना। क्या सोचा पहले ये लड़की इतना टैलेंट बोल के तुम लोग को पहले मालूम है? हाँ मालूम है। मालूम है। हाँ। आज कैसा लग रहा है? अच्छा लगा। अच्छा लग रहा है। हाँ। সেই ৰেলী তেওঁৰ নেতৃত্বত আচলতে ওলোৱা হৈছে, কেনে লাগিছে কওক? খুব ভাল লাগিছে। আজি কাৰ্জি বেপী কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজ ওলাই অহা তেওঁ যিটো উৎসাহ বঢ়াইছে, তেওঁ নিশ্চয় গোৱা গৈ পেলাই আগ লগাই দিব, ষ্টেজ হিলাই দিব, ষ্টেজ হিলাই দিব। ক্লাৰ্জিনা বেপীৰ সফল যাত্ৰা অংশগ্ৰহণ কৰিবলৈ কাৰ্বি আংলঙৰ পৰা বিশিষ্ট ব্যক্তিসকল আহিছে, তেওঁলোকৰ মই পৰিচয় জানো। প্ৰথমতে দাদা পৰিচয়টো? মোৰ নাম আন্তংটি, মই কাৰ্বিঙৰ পৰা আহিছোঁ। মই APHSC যিটো দল সংগঠনৰ স্প'ক্স পাৰ্চন হয়। আচ্ছা, এই অংশগ্ৰহণ কৰিবলৈ আহিছে শোভাযাত্ৰা, কেনে লাগিছে? ভালে লাগিছে, খুবেই ভাল লাগিছে। আজি বহুত ভাল লাগিছো, ইমান ভাল লাগিছো মানে একদম মনৰ পৰা কি মানে একদম ক'বলৈ কোনো ভাষাই নাই আৰু। এয়া তেওঁক ইতিমধ্যে বিদায় দিব, তেওঁক আচলতে বিদায় দিব, যিহেতু 4 বজাৰ পূৰ্বে গুৱাহাটী গৈ পাব লাগে। এয়া কোলাত লৈ লৈছে, আমি গাড়ীত যাবলৈ চেষ্টা কৰিম। আচলতে এইগৰাকী ক্লাৰ্জিনা বেপীক ইতিমধ্যে গাড়ীত তুলি লোৱা হ'ব, গাড়ীত তুলি লৈ ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হ'ব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাড়ীত উঠি গৈছে, এইফালে দিয়া। এয়া এইখন গাড়ীৰে গুৱাহাটীলৈকে যাব। ক্লাৰ্জিনা বাই বাই, এয়া বাই বাই দিছে। এইখন তেওঁৰ পিতৃৰ নিজা গাড়ী, আৰু নিজা গাড়ীত বহি তেওঁ গুৱাহাটীলৈ ৰাওনা হৈছে ইতিমধ্যে, আৰু গুৱাহাটীৰ পৰা পোনে পোনে যাব গোৱা। আৰু এয়া চাওক, ছাত্ৰ ছাত্ৰীসকলে এক আনন্দমুখৰ পৰিৱেশ, আৰু পিছফালে তেওঁৰ মাতৃ বহিছে, মাতৃও লগত যাব, আৰু পিতৃয়ে খুদ ড্ৰাইভিং কৰি লৈ যাব। পিতৃক দেখুৱাব, মোক এইফালে দিয়ক। পিতৃয়ে খুদ ড্ৰাইভিং কৰি লৈ যাব। এয়া সকলোৱে বাই বাই দিছে, টাটা দিছে। এইগৰাকী পিতৃয়ে খুদ ড্ৰাইভিং কৰি গুৱাহাটীলৈকে লৈ যাব। আৰু এয়া চাওক, ছাত্ৰ ছাত্ৰীসকলে এইদৰে ওলাই আহিছে, মই দেখুৱাইছোঁ। সকলোৱে বাই বাই দিছে, টাটা দিছে, আৰু বৰবহাৰ এক আনন্দমুখৰ পৰিৱেশ, অতি আচলতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে বৰবহাত। আৰু এইখন গাড়ীৰে এতিয়া যাত্ৰা কৰিছে। আবেলি 4 বজাৰ পূৰ্বে যিহেতু গুৱাহাটী গৈ পাব লাগিব, যাৰ বাবে এইদৰে তেওঁলোকে এক আনন্দমুখৰ পৰিৱেশৰ মাজেৰে বিদায় দিছে, আগুৱাই দিছে। এক কণমানিগৰাকী ওলাই আহিল, এই সৰু কণমানিগৰাকীও ক্লাৰ্জি বেপীক আশীৰ্বাদ দিবলৈ ওলাই আহিল। এই চাওক, সকলোৱে এইদৰে আচলতে এনেদৰে আচলতে বাই বাই দিছে। আৰু এয়া গাড়ী ষ্টাৰ্ট কৰিব, পিতৃয়ে চলাই লৈ যাব। আপোনালোকক দেখুৱাইছোঁ। এয়া টাটা বাই বাই, টাটা আৰু বাই বাই। আৰু এইগৰাকী সমাজ সেৱক পৰিচয় বে আচলতে এই ৰেলীৰ আগভাগ লৈছে। এইফালে আন এগৰাকী সমাজ সেৱক আছে, এইফালে আন এগৰাকী সমাজ সেৱক আছে, আৰু আছে মোৰ কেমেৰাত। এইফালে আৰু এগৰাকী, আপুনি আহক। এই সমাজ সেৱকসকলে এই যি ৰেলী, এই ৰেলীত তেওঁলোকে আচলতে আগভাগ লৈছে, তেওঁলোকে নেতৃত্ব লৈছে। আৰু যি আচলতে ক্লাৰ্জি বেপীৰ যি গোৱা আৰু মুম্বাই যি যাত্ৰা, সেই যাত্ৰা আচলতে সফল কৰি তুলিবলৈ আচলতে পুৰুষ মহিলাসকল, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহিছে, সকলো ওলাই আহিছে। ৰেলী